ক'ৰ পৰা আৰম্ভ কৰিম ভাবিব পৰা নাই। মই ইমান দিনে হ'ল মই ভিডিঅ' দিয়া নাছিলোঁ আৰু কেইজন মানে ভাবিছে চাগে কি হ'ল ইউটিউব কৰা লগৰ কেইজনৰ মাজতো নেদেখোঁ আৰু মই নিজেও ভিডিঅ' দিয়া নাই। মই ইমান দিন ভিডিঅ' নিদিয়াৰ কাৰণটো হ'ল কি মোৰ যিটো চেনেল আছে ব্লগ চেনেল তাৰ মানে ষ্টৰিত শ্বৰ্টকেইটা ডান্স ভিডিঅ' ষ্টৰি দিম বুলি মানে আপলোড কৰিছিলোঁ মানে দেই কৰাৰ পিছত মানে ওপৰৰ নটিফিকেশ্যনত দেখাই কিনে বন্ধ কৰে ভিডিঅ' আপলোডিং হৈ আছে বুলি এনেকুৱাকৈ মানে দেখা আছে মানে ভিডিঅ' আপলোড কমপ্লিটে নহয় 2 দিনমান হ'ল। এটা শ্বৰ্ট ভিডিঅ'হে শ্বৰ্ট ভিডিঅ'ত কিমাননো সময় লাগে ন মানে 2 দিনমান ৰখাৰ পাছত ভিডিঅ' মানে এইটো আপলোড নহয় চিম্বলটো দেখাই থাকে মানে নটিফিকেশ্যনটো তাৰপিছত 2-3 দিনমান ধৰি বেলেগ বেলেগ ট্ৰিক লগাই চালোঁ মানে দেই কি একবাৰ ডাটা ক্লিয়াৰ কৰিলোঁ মানে বহুতখিনি দেই তাৰপিছত নহয় মানে বহুতখিনি কৰাৰ পাছত মানে 2-3 দিন এনেকৈ পাৰ হ'লতো তাৰপিছত ভাবিলোঁ এতিয়া একাউণ্টটোক এবাৰ ৰিমুভ কৰি চাওঁ বুলি আৰু তাৰপিছত ৰিমুভটো কৰিলোঁ কৰাৰ পাছতো গুচি নাযায়। তাৰপিছত আপোনালোকে ওপৰত দেখা পাইছে চাগে কেনেকৈ ওলাইছে। তাৰপিছত এটা ভুল হ'ল কি মানে যিখন ইমেইল মই ৰিমুভ কৰিলোঁ তাতে পাছপৰ্টটো আছিল মানে দেই মোৰ ইমেইল পাছপৰ্টটো গোটেই মানে ডান্স চেনেলটোৰ আৰু ব্লগটোৰ আৰু এনেকুৱা নহয় কি মানে মই পাছপৰ্টটো নাজানো পাছপৰ্টটো মুখস্থ আছে মই জানো মানে দেই কিন্তু এইটো গুচি যোৱাৰ পাছতো মানে এইটোৰ নটিফিকেশ্যনটোতো নাজানে লাষ্টত আকৌ মই আকৌ একাউণ্টটো লগ ইন কৰিব লওঁতে এটা ইমেইলটোতো আহি গ'ল কিন্তু পাছপৰ্টটো কাম নকৰা হৈ আছেগৈ মানে দেই পাছপৰ্ট কাৰেক্ট আছে। তাৰপিছত কি কৰিলোঁ ফৰগেট পাছৱৰ্ড মাৰিলোঁ ফৰগেট পাছৱৰ্ড মাৰাটো যিটো কণ্টেক্ট নাম্বাৰ দিয়া আছিলে কণ্টেক্ট নাম্বাৰৰ পৰা মানে OTPটো 2 দিনমান অহা নাছিলে দেই ষ্টাৰ্টিঙত মানে দেই এনেকৈ মানে মোৰ 4-5 দিন পাৰ হৈ গ'ল। তাৰপিছত মই কাকো কোৱা নাই বাৰু মোৰ এনেকুৱা অসুবিধাৰ কাৰণে মই ভিডিঅ' আপলোড কৰিব পৰা নাই বুলি আৰু কমেণ্টত হোৱাটছআপত কেইজনমানে মেছেজো কৰিছে কিয় ভিডিঅ' দিয়া নাই বুলি এটাই কৈছে অলপ অসুবিধা প্ৰব্লেম চলি আছে সেইকাৰণে ভিডিঅ' আপলোড কৰিব পৰা নাই মানে মোৰ চেনেলটোত এইটোৱে ক'লোঁ আৰু বাকী এনেকৈ মানে এসপ্তাহ বেছি পাৰ হ'ল। তাৰপিছত মোৰ লগৰ দুজনমানকো ক'লোঁ ট্ৰাই কৰিবলৈ ইহঁতেও নোৱাৰিলে তাৰপিছত মই নিজে মানে বেলেগকৈ মানে অলপমান ভালকৈ সময় দিবলগীয়া হ'ল আৰু সময় দি মেলি মই নিজে মই এক্সট্ৰা ইমেইল এটা আছেতো এইটো মানে মই আকৌ তাত বেকআপ ইমেইল হিচাপে মই গুগলৰ তাত কিবা কৰিলোঁ দেই মানে মোৰ এই ইমেইলটোত OTP পঠাই দিয়ক যিটো মোৰ মানে ফৰগেট পাছৱৰ্ড মাৰাৰ পাছতো একো OTPৰ কাম নকৰে আৰু OTPও নাহে কেতিয়াবা এনেকুৱা হৈ আছে। তাৰপিছত এনেকুৱাকৈ 48 আৱাৰ্ছমান সময় দিলে যেতিয়া 48 আৱাৰ্ছ খতম হৈ গ'ল তাৰপিছত আকৌ ট্ৰাই কৰিলোঁ ট্ৰাই কৰাৰ পাছত মানে অপশ্যন এটা আহিলে মানে OTP আহিলে তাৰপিছত অপশ্যন অহাৰ পাছত OTP আহিলে তাৰপিছত মানে অহাৰ পাছত মই পাছপৰ্টটো মানে ক্ৰিয়েট এটা অপশ্যন পালোঁ দেই মানে নিউ পাছপৰ্ট মানে তাৰপিছত পাছপৰ্টটো ক্ৰিয়েট কৰি মেলি মই স্ক্ৰীনশ্বট মাৰি ৰাখিছিলোঁ মানে বনাই মেলি তাৰপিছত এই পাছপৰ্ট ক্ৰিয়েট কৰাৰ পাছতো মানে চব অ'কে আছে কিন্তু মোৰ মোবাইলত লগ ইনেই নহয় লাষ্টত এতিয়া মানে মাথা কাম কৰা নাই আৰু দেই মানে মই এনেকৈ মানে মোৰ অসুবিধা মানে টেনশ্যন আছে বুলি মই একেবাৰে কিবা কৰি থকা নাই আৰু অলপমান মানে ঠাণ্ডা দিমাগত ভাবি আছোঁ টেনশ্যন হ'লেও কি কৰা যাব কি নকৰা যাব। তাৰপিছত বিশ্ববাই মোবাইলৰ পৰা লগ ইন কৰি চালোঁ ধুনীয়াকৈ লগ ইন হৈ গ'ল দেই তাৰপৰা মানে গোটেইখিনি মানে পাছপৰ্ট কিবাবিলাক আৰু বেকআপ ইমেইল একাউণ্টবিলাক চব ছেটিং মিলাই মেলি অ'কে কৰিলোঁগৈ। বাকী বেছি নকওঁ আৰু ইমান দিন মোৰ ভিডিঅ' নিদিয়াৰ কাৰণটো এইটো আছিলে বন্ধুসকল বহুত মানে ডাঙৰ এটা মানে অসুবিধা একদম টেনশ্যনত পৰি গৈছিল আৰু দেই ভাবি কেনেকৈ লাগিছে আৰু এই ইমানটো সৰু বস্তুৰ কাৰণে ইমানখিনি মোক সময় লোকচান কৰিলে ভিডিঅ' আপলোড কৰিব পৰা নাই আৰু ইমান টেনশ্যন দিলে একদম বেয়া। হ'লেও মই ভিডিঅ'টো নবনোৱাকৈ নাছিলোঁ বনাই কেইটামান ৰাখিছিলোঁ এইটোকে ভিডিঅ'টো এনজয় কৰক। নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ আকৌ আজি নতুন এটা ভিডিঅ'লৈ আৰু গুৱাহাটী যোৱাৰ পৰা ভিডিঅ' বনোৱা হোৱা নাই মানে অহাৰ পৰা আৰু তাৰপিছত যিসকলে চোৱা নাই চাব আৰু মই এটা কথা ভাবি আছোঁ যিমান দিন মানে ভিডিঅ' বনোৱা নাছিলোঁ বাহিৰৰ মানে একেটা জেগাতে মানে ঘৰতে বহি কিমান ভিডিঅ' বনাম বুলি বাহিৰত অলপ ওলাই গৈছিলোঁ অলপ ফুৰিছিলোঁ আৰু বহুত দিনৰ পিছত তাৰপিছত কেলৈ জানো অসমৰ মানুহে অসমৰ জেগা চাবলৈ ভাল নাপায় এইটো মই নাজানো আৰু বাকী বেছি নকওঁ তাৰ বিষয়ে। তাৰপিছত ভিডিঅ' মই কেইদিনমান নিদিয়াৰ কাৰণটো হৈছে কি আকৌ মানে ডান্স প্ৰেক্টিছ আৰম্ভ কৰিছোঁ আৰু এই ডান্স কৰাটো আৰু যিসকলে ইনষ্টাত মোক ফ'ল' কৰিছে নিশ্চয় গম পাব মই ৰিলচ দিয়া
দি থকাটো আৰু তাৰপিছত ফ'ল' কৰা যদি ফ'ল' কৰি ল'ব, লিংক আছে ডিছক্ৰিপশ্যনত। আৰু এইকাৰণে মানে এইবিলাক জোতা কেইযোৰমান কালেকশ্যন কৰি ৰাখিছোঁ, মানে কালেকশ্যন কৰা হৈ গ'ল আৰু এবাৰ মানে আকৌ ডান্স আৰম্ভ কৰিছোঁগৈ। তো আৰু এইবিলাক বুট জোতা দুযোৰ লৈছোঁ, বাকী নৰ্মেল এইবিলাক কেজুৱেল আৰু স্পৰ্টছ এইবিলাক। আৰু চবতকৈ এইযোৰ পিন্ধিবলৈ বহুত কমফৰ্ট মানে দেই, কমফৰ্ট আছে, কমফৰ্ট মানে চবচে ভাল, কিন্তু অলপ বেছি আৰু এইবিলাক মোজা ধোৱা আছে। আৰু এইটো ইয়াৰ নামটো কি হয় মই নিজে নাজানো, কমেণ্ট বক্সত জনাই দিব। মই এনেই নাজানাকৈ যা তাকে কি কৈ দি ফুৰিম ন। ইয়াত লগাব লাগে মানে দেই, ইয়াত মোবাইলটো মানে ৰাখিব লাগিব মানে। ক'ৰবাত যদি যাওঁ মানে জেগা বিচাৰিব হ'লে বা কাকবাই যদি লগ কৰিব ক'লে লোকেশ্যনটো পঠাই দিলে মানে ইয়াত ৰাখি ট্ৰেক কৰিব লাগিবতো, নহ'লে হাতৰ পৰা অকলে গ'লে মানে এটা হাতে ধৰি পিনে চলাবি, এইটো প্ৰব্লেম হয়। সেইকাৰণে এতিয়া পোনপ্ৰথমে কিবা কৰিম লগাই ল'ম। আৰু ইফালে টম আছে, আজিকালি বহুত দুষ্ট হৈছে ল'ৰাটো, এয়া অলপ কিবা কৰি পানিছমেণ্ট দিব লাগিব। ঘৰৰ কথাও নুশুনে, মোৰ কথাও নুশুনা হৈছে আজিকালি। এতিয়া বয়স সিহঁতক ভালকৈ মানে চিধা কৰি ৰখাটো আৰু দেই। বাকী বেছি নকওঁ আৰু লগাই লওঁ। এইটো খুলিব লাগিব নেকি, তাৰপিছত ইয়াতে লগাই দিম আৰু পকাই দিব লাগিব। এইটো লগা হৈ গ'ল, এয়া চাব। আহি পাই গ'লোঁ য'ত আজি দোকান অপেনিং আছে। আৰু দোকান মানে নিজে চাব পাৰি আপোনালোকে, জেৰক্স পাছপৰ্ট ফটো মানে কম্পিউটাৰ দোকান। আৰু এড্ৰেছটো হৈছে জনাই ৰাংকপ তিনিআলি, আৰু এইটোৱে ৰাংকপ তিনিআলি হয়। সেইফালে হাইৱে হয়, হাইৱেৰ পৰা অলপ আগত সোমালে ওচৰতে মানে এইটো দেখি পাইছে, অলপ আগতে হাইৱেটো আছে। আগতে যি অপজিটত আছে সোণাৰী দোকান, তাৰ আকৌ অপজিটতে আছে এইটো দোকানটো। যিহেতু আজি অপেনিং আছে, একো বস্তু ইয়াত মানে চিজিল কৰা হোৱা নাই। ইয়াত যিটো লাগে এইকেইটা মানে আনি ৰাখিছে, আৰু বাকী লাহে লাহে হ'ব আৰু। জাষ্ট আজি অপেনিং মানে যিমানখিনি বস্তুৰ প্ৰয়োজন হয় ইমানখিনি লৈ ৰাখিছে। আৰু ইয়াত দেখিছে এইটো লেমিনেশ্যন মেচিন, বাহ মাল আছে টকা। আৰু এইফালে জেৰক্স, বাহ এইটো কিন্তু মজা লাগিছে দেই, ইমান ডাঙৰ। এইটো ইনভাৰ্টাৰ আজি কম্পিউটাৰ দোকানৰ বাবে মুকলি সভাত আৰু উদ্বোধনী সভাত ডাক্তৰ বায়ক সম্বৰ্ধনা জনাবলৈ মিষ্টাৰ মণি কুমাৰ দলেক বিনম্ৰ অনুৰোধ জনাইছোঁ। জাগাটা হৈ গ'ল। এতিয়া মেইন মালিকৰ এইজনে হয় আমাৰ মণি কুমাৰ ভাই। আগতেও এবাৰ ওলাইছে বাৰু, আমি এলবাম বনাওঁতে যিসকলে চাইছে ভিডিঅ'টো নিশ্চয় গম পাব। আৰু এতিয়া খোৱা বোৱা দিবা আৰু মিঠাই দিবা, আৰু যিটো নতুন দোকান খুলিছে এইফালে ভুজিয়া আৰু এইফালে কেক আছে, লাডু মজা মজা। অপেনিং কৰা হৈ গ'ল, লগত খোৱা বোৱা যি মিঠাই দিছে সেইটো খাই খতম হৈ গ'ল। এতিয়া যাওঁ আৰু দেই ভাই, কংগ্ৰেচুলেশ্যন। আৰু এবাৰ দোকানখন ভালকৈ চলাবি আৰু দেই। বহুত ভাল লাগিলে। এই একো নাই লগৰীয়া আৰু কি। আৰু দোকানখনৰ নামটো কি ৰাখিবা? মণি দলে কম্পিউটাৰ। মণি দলে কম্পিউটাৰ ন, নামটো এতিয়ালৈকে বাহিৰত দিয়া নাই, লগাব চাগে। এইটো অলৰেডি চবটো লগোৱা নাই এতিয়ালৈকে মানে। দে